স্লো মোশন কৰাৰ এক বিশেষ কাৰণ ভিতৰত কেমেৰা এলাও নাই। আকৌ মনে মনেহে মই কৰিছিলোঁ, সেইবাবেনো কি দেখুৱাম আৰু ফোনকেইটাকে দেখুৱাবলগীয়া হ'ল। 16 তাৰিখৰ দিনা আমি পুৱাই পুৱাই উঠি গৈছিলোঁ বৌদ্ধসকলৰ মিউজিয়ামসমূহ চাবলৈ। ভিতৰত পিছে একেবাৰে কেমেৰা এলাও নাই, গতিকে বাহিৰে বাহিৰে যিখিনি পাৰোঁ সেইখিনিকে দেখুৱাব যত্ন কৰিছিলোঁ। তেওঁলোকে পিছে বিৰাট ধুনীয়াকৈ সজাই পৰাই ৰাখিছিলে দেই। আৰু এই চাৰ্টখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়িবও পাৰিব। একো নাই দিয়ক, বাহিৰে বাহিৰে চাওকচোন। ইয়াত বহুত বেছি ঠাণ্ডা, মানে একদম গা পুৰা ইমানেই বেছি ঠাণ্ডা লাগিছে ন। তাতে কোট চুট পিন্ধি আহিলোঁ, ষ্টাইলিছ মানে তেনেকৈ কিবা কিবি কৰিলোঁ। ষ্টাইল কৰোঁতে কি হ'লগৈ নিজে নাজানো। ইয়াত সকলোৱে ফটো মাৰিব আহিছে, এনেকুৱা আৰু ওপৰৰ ভাগ, তলত এনেকুৱা। বাকী ঠিকেই আৰু ধুনীয়া। ইয়াতে লিখা ভিতৰত কেমেৰা এলাও নথকাৰ বাবে আমাৰ দাদাহঁতে ক'লে আকৌ ইয়াত হেনো ফটো মাৰিবলৈ ভাল প্লেচ আছে। সেইবাবে সিহঁতি ফটো মাৰোঁতে ময়ো কিছু ভিডিঅ' কৰিলোঁ, মানে বাহিৰৰ পৰাই দেখুৱালোঁ আৰু মিউজিয়াম ভাগ। বাৰু এতিয়া পিছে আমি আহিছোঁ গৌতম বুদ্ধই তপস্যা কৰা সেই গছজোপাৰ তললৈ। ব'লকচোন বাৰু চাই আহোঁ। ইয়াৰ পাছফালে গছজোপাটো বেছি মেইন। গছজোপা চাওঁ, ইয়াৰ তলতে হয়তো তপস্যা কৰিছিলে, হয় নাই? ইয়াৰ তলতে কিবা সিদ্ধি লাভ কৰিছে বুলি গম পাওঁ আমি। এই গছজোপাৰ তলত হেনো সিদ্ধি লাভ কৰিছিলে। বাৰু চাওকচোন কিমান ধুনীয়া দৃশ্য। ঘণ্টাটো কিন্তু আচৰিত দেই, ইমান ডাঙৰ ঘণ্টা, আৰু এই ভাগ এনেকৈ যে ঘূৰাই ঘূৰাই যায় সেয়া কিন্তু মই বুজি নাপাওঁ। কিন্তু চাব যত্ন কৰিলোঁ আৰু ঘূৰাব যত্ন কৰিলোঁ। ভগৱানৰ নাম লৈ সেয়াও ঘূৰালোঁ। ইয়াত কিন্তু চাৰ্টসমূহ আছিলে দেই। দেশী বিদেশীৰ পৰা অহা পৰ্যটকসকলৰ বাবে সকলোৱে সুবিধা। এইফালে এনেকৈ চালে পিছে বহুত ওখ দেখি, চাওকচোন কিমান ওখ যেন লাগিছে। ইয়াৰ পাছত পিছে আমি তাৰ পৰা উভতিলোঁ, আৰু দেশী বিদেশী পৰ্যটক কিন্তু তাত কিছু সংখ্যক আছিল দেই। মানে তেওঁলোকৰ ভাষাবোৰতো অলপ চলপ বুজি পাইছিলোঁ। ইয়াৰ পিছত আহিলোঁ এই ভাগ মিউজিয়াম। চাওকচোন এই ভাগনো কেনেকুৱা। তাৰ পৰা আমি উভতিলোঁ, আৰু এইটো লৈ ল'লোঁ কাণত হেৰি কৰা, মানে বহুত বেছি ঠাণ্ডাটো ভুগিব লাগিব। এই ভাগ পিছে এভাগ দৌল। ভিতৰলৈ পিছে আমি নগ'লোঁ, কিয়নো ইয়াত চব টিকেট কাটিলে ফোনতে কাটিব লাগে। ফোনত 1 ঘণ্টা টিকেট কটা মানে আমি তাত ফটো চটো মাৰি চব ল'ব পাৰিম। এই মন্দিৰ ভাগ পিছে আমাৰ অসমৰ এভাগ মন্দিৰৰ লগত মিলিছে। কি মন্দিৰ বাৰু কমেণ্ট কৰিব দেই। আহিছোঁ এই ভাগ মন্দিৰলৈ, বৌদ্ধ মন্দিৰ হয়। এই ছোৱালীকেইজনী ইমান ঘূৰি চাইছে, মোৰ ভাষাটো কি বুলি ভাবিছে সিহঁতি। আছামিছে সেইটো গম পোৱা নাই ন। এতিয়া আহিছোঁ এয়া আমি অসমীয়া ন, খাটি অসমীয়া। এয়া আমি ইয়াত ৰুমতো মাঘ বিহু পালন কৰিছোঁ, চবেই জলপান খাইছোঁ, মেলিছোঁ। এয়া চব আমাৰ মাঘ বিহু। ইয়াৰ পিছত পিছে আমি আহিছোঁ মললৈ বুলি, মানে বানাৰসী শাড়ী ল'বলৈ আকৌ। বাৰু বানাৰসী শাড়ী বাৰু ল'লোঁ। আপোনালোকে পিছে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পালে কমেণ্ট কৰিব।